উচ্ছেদৰ দিনা অৰ্থাৎ 8 জুলাইত মোৰ সপোনৰ ঘৰখনৰ ভিডিঅ' এটা আপলোড কৰিছিলোঁ, যাতে মোৰ মৰমৰ ঘৰখনৰ স্মৃতি এটা ৰৈ যায় ফেচবুকত, কেতিয়াবা চাব পাৰোঁ। তাতে আপোনালোকে বহুতে কমেণ্ট কৰিছিল যে চৰকাৰী মাটি বেদখল কৰি ঘৰ বনালে এনেকুৱাই হ'ব, কিয় চৰকাৰী মাটি বেদখল কৰিব লাগে। চাওক, আপোনালোকক মই এটাই কথা জনাব বিচাৰোঁ, মই কোনো চৰকাৰী মাটি বেদখল কৰা নাছিলোঁ, কোনো খাচ মাটি নহয়। এই য'ত ঘৰটো দেখা পাইছে আপোনালোকে, সেইটো আবণ্টন হোৱা মাটি আছিলে। প্লাছ আবণ্টনটো আমাৰ কেঞ্চেল কৰা বুলি চৰকাৰে এটা অৰ্ডাৰ দিছিলে চাৰ্কেল অফিচাৰে, আৰু সেইটো আমি হাইকোৰ্টত চেলেঞ্জ কৰিছোঁ। কেছটো চলি আছে বাবে আমাৰ ঘৰটো এতিয়ালৈকে ভঙা নাই। কিন্তু দুখৰ বিষয়, মণ্ডলে উচ্ছেদৰ আগদিনা আহি আমাক ক'লে ঘৰটো ভাঙিব লাগিব, নহ'লে বুলডোজাৰ লগাব। সেইবাবে আমাৰ আজি এই অৱস্থা।